আৰু সেই দোস্ত সৰু কালৰ মানে আমাৰ মানে মাৰুতি আৰু ডাঙৰ হ'লেও যিহেতু আমি মাৰুতিটো কিনিব পাৰিম আশা আছে সেইকাৰণে ইটাই মানে মাৰুতিৰ মানে ফিলিংছটো কেনেকুৱা লৈ ল'লোঁ মানে এই ৰাসৰ মাৰুতিৰ পৰা মানে এই দোস্ত চাওক বিক্ৰমে মানে চন্দ্ৰত মানে লেণ্ড কৰিছে আমাৰ ভাৰতে মানে গৌৰৱৰ কথা চাওক মানে এতে মানে 3Dত মানে বনাই দিছে আমিতো যাব নোৱাৰোৱে মানে সেইকাৰণে ইয়াৰ মানে প্ৰেক্টিচ শেষ কৰোঁ মানে শেষ কৰি মানে আহি পৰিল আৰু এতিয়া মানে আমি মানে ৰাস চাব যাম মানে আমাৰ মানে পৰীক্ষা আৰু 4-5 দিন পিছত মানে সেইকাৰণে মানে সময় পোৱা নাই মানে প্ৰেক্টিচ কৰাৰ পিছতে মানে এতিয়া মানে আমি ৰাসত যাম কেনেকুৱা কি হয় আপোনালোক সকলোখিনি দেখুৱাম আপোনালোকে ধৈৰ্য কৰি চাই থাকক ৱেলকাম বেক টু মাই চেনেল কুন্দল ব্লগছ নিউ ভিডিঅ'টা আৰম্ভ কৰোঁ চক পাঠশালাত আহি লাইট চক না একদম চাই মজা লাগে লাইটবিলাক ভাই কেনে মজা দোস্ত চক মানে তাতে মানে আমার মানে ফার্স্ট মানে পাঠশালা মানে রাখর মানে তাতে মানে গেট আছে গেটটো চাই মানে মজা কৰি মানে যাই থাকিম মানে একদম মজা লাগিব আজি মানে আপোনালোকে মানে ভিডিঅ'টো ধৈৰ্য সহকাৰে মানে চাই থাকক মানে একদম মজা আৰু সেই দোস্ত চক মানে কিমান লাইট একদম মজা চক তাতেও লাইট খালি লাইট মানে একদম মজা চক গৈ চব বঢ়িয়া ব্লক আমি মানে যাই থাকোঁ আৰু চাওক আৰু অলপ কেইদিন আগতে মানে ষ্টাইল বজাৰ মানে উদ্বোধনী কৰিছিলোঁ মানে আমি মানে আহিছিলোঁ মানে আৰু চক মানে একদম মজা এইটো আছে মানে গেট তাতে মানে ৰাস হৈ আছে ৰাস চাব লাগে যাব লাগে ব্লগ আৰু সেই দোস্ত চাওক মানে এইটো মানে পাঠশালা ৰাকচ মানে ফাৰ্ষ্ট গেটটো মানে চাওক মানে গেটৰ ভিতৰত কৰে লাইট মানে একদম মজা লাগি আছে মানে ইয়াতে আহি মানে পুৰা ফিলিংছটোই বেলেগ মানে লাইটৰ নগৰত মানে আহি পৰছোঁ এনেকুৱা মানে ফিলিংছ লাগি আছে মানে চাওক লাইট কাক বোলে আৰু ইয়াতে মানে দোকানো হৈছে মানে ফুটপাথত মানে আৰু ইয়াতে হনুমান মন্দিৰ আছে মানে একদম মজা আগফালে যাওঁ কি আছে আৰু কি নাই বাৰু আপোনালোকক সকলো বস্তু দেখুৱাম আপোনালোকে ধৈৰ্য কৰে চাই থাকক আৰু মানে ভিতৰত সোমাই গ'লে ইয়াতে মানে বহুত মানে দোকান ৰাসত আহিলেতো আপোনালোকে জানেই কিমান দোকান খালি দোকান আৰু চক খালে লাইন দোকান আছে আৰু চক মানে ৰাসৰ এইটো তাতে যাম আমি বাৰু চক মানে একদম মজাই তাতে যাব লাগে আমাক চক আপোনালোক মানে জুম কৰি মানে দেখি দিছোঁ শ্ৰী ৰাধা কৃষ্ণ আৰু তাতে মানে এতিয়া মানে যাম মানে কেনেকুৱা আৰু হে দোস্ত ৰাসৰ মানে মেইন মন্দিৰৰ মানে ওপৰত উঠি মানে লওঁ মানে তাতে মানে ৰাধা কৃষ্ণ যে চক মানে তাতে মানে ফুটা চুটা মানে দিলা আৰু হে দোস্ত চক মানে পুৰোহিত জেঠাই মানে মোক মানে ফুটা চুটা দি দিলাক মানে একদম মজা লাগিলাক তো চক মানে তাতে মানে লেখাও আছে এইটো কাই মানে আৰু চক মানে প্ৰভু মানে শ্ৰী ৰামচন্দ্ৰ মানে এইটো মানে চক মানে মন্দিৰ একদম মানে মজাৰ চক সব কি আৰু সেই দোস্ত পুতনাক মানে শ্ৰীকৃষ্ণই মানে বধ কৰিছে চক মানে একদম মজা আৰু সেই দোস্ত চক মানে এতিয়া মানে লটাৰী খেলা হৈ আছে চক মানে বহুত মানে গাড়ী আছে মহেন্দ্ৰ থাৰ চাৰিবিলাক চক আছে মানে এতে একদম মজা মানে 100 টকা কৰি মানে আপোনালোকেও ভাগ্য পৰীক্ষা কৰিব মানে এতে মানে পাঠশালা ৰাসত মানে চক মানে একদম মজা আৰু সেই দোস্ত চক মানে বিক্ৰমা মানে আমাৰ মানে চন্দ্ৰত মাটিত মানে লেণ্ড কৰিছে আমাৰ ভাৰতৰ কাৰণে মানে এটা গৌৰৱৰ কথা আৰু চক মানে বিক্ৰমৰ পৰা এটা মানে ৰবটটো লৈ আছে আৰু মানে আমাৰ চন্দ্ৰত মাটিত মানে কিবা খুজিব মানে চক মানে নামি আহি আছে বিক্ৰমৰ পৰা ভাই চাই মজা লাগে আমি আচলতে চন্দ্ৰত যাব নোৱাৰোঁ কিন্তু ইয়াৰ পৰাই মানে চন্দ্ৰৰ ফিলিংছটো ল'ব পাৰোঁ ইমান ধুনীয়া কৰি মানে বনাইছে মানে চক মানে একদম ফুল 3Dত বনাই পেলাইছে মানে বিক্ৰমক মানে চক না আমাৰ পৃথিৱী চাইডত আছে চক একদম মজা কি কম ভাই চব আৰু সেই ৰাস্তা এতিয়া মানে মনা বাজাৰৰ ফালে মানে যাই আছোঁ চক মানে এইটো আছে মনা বাজাৰ মানে বহুত মানে এইটো মানে চক মানে এইটো দেশী ষ্টাইলত মানে চাহ খুৱাব আপোনালোকক মানে আপোনালোকে আহিব পাৰিব আৰু চক এইটো মানে ফাইবাৰৰ বস্তুবিলাক মানে এতিয়া আছে মানে আৰু মনা বাজাৰত যাব লাগে মনা বাজাৰ কি আছে কি নাই সেই ৰাস্তা কৃষ্ণই মানে এতিয়া মানে গৰু মানে গোৱালত দিছে আৰু চক মানে কেনেকৈ মানে লাইট চাইট মানে পানী চানী দি পুৰা মজা কৰি বনাই পেলাইছে মানে চক কি কম ভাই চব বঢ়িয়া লাগিছে
আৰু সেই ৰাস্তাতে মানে টেকনিকেলি মানে কিবা বস্তু মানে মানে আৰম্ভ কৰা নাই মানে দেৰি কৰি মানে আৰম্ভ কৰিব মানে চখ মানে একদম মজা আৰু সৰু কালত এইটো মানে মই যি খেলাইছোঁ মানে বহুত উঠছোঁ এইটো মানে সৰু মানুহৰ কাৰণে এই বস্তুটো মানে একদম মজা যি বনাইছে তাক মানে মই মানে চাবাচি দিবৰ কাৰণে বিচাৰিছোঁ মানে আৰু চখ মানে নাগৰদলা আছে আৰু বহুত লাইট আৰু চখ মানে আৰু বন্দুকবাজি ইটা চখ বন্দুক আৰু ইটা কি খেলাবা ডাঙৰ হ'লে নিজেই বন্দুক কিনি ল'ম এটা ভাল চাই আৰু সেই ৰাস্তা মই মানে এতিয়া মানে 20 টকা কৰি মানে এইবিলাক মানে মই মানে খেলালোঁ মানে দুটামান এটা মানে নাপালোঁ মানে 100 টকা মানে ঘাটলোঁ মানে এতে মানে আৰু উদাই কি আৰু চখ মানে এইটো মানে একটা আছে আৰু বাঁহত মানে মাংস বনাই মানে চখ মানে পুৰি পুৰি মানে কি ক'ম এইবিলাক খাব লাগিব পিছত মানে নাগৰদলা আৰু কি ক'ম ৰাহত কালি ইউনিক মানে বস্তু মানে আহি থাকে মানে বাপাই ক'ৰ পৰা চাইনাৰ পৰা মানে আৰু সেই বস্তু চখ মানে এতে মানে চব মানে 200 টকাত মানে এইবিলাক মানে বহুত কিছু মানে বস্তু আছে মানে চখ মানে কবি চুপি আপোনালোকে খালি খাব পাৰিব চখ মানে মই মানে নাখাওঁ মানে তাৰমানে আৰু সেই বস্তু এতিয়া মানে অলপ মানে আগফালে মানে যাই আছোঁ আগফালে মানে কি আছে আৰু কি নাই মানে আপোনালোকে এইটো মানে গৰমৰ মানে মানে কম্বল চম্বল আছে মানে চখ মানে কিমান কম্বল আনিছে আৰু মানে বহুত মানে খেলা পাতি বস্তু মোজা এইবিলাক মানে আনিছে মানে চখ মানে একদম মজেটো গাড়ীত মানে মই মানে আগতে মানে উঠিছোঁ মানে আৰু সেই দোস্ত ময়ো মানে গাড়ীখন মানে অলপ চলাই ল'লোঁ কেনেকুৱা বা লাগে মানে সৰু মানুহৰ গাড়ী চলে মানে আৰু ময়ো মানে 50 টকা দি মানে 1 ৰাউণ্ড মানে মাৰি ল'লোঁ পেট্ৰলৰ নিচিনা মানে চখ মানে পেট্ৰলতকৈ মানে বেছি দাম মানে এইটো গাড়ীৰ মানে চখ মানে কি একদম মজা বাপ্পাই ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব ফেচবুকে ফলো কৰি